মই এইটো ভিতৰত এনে কিছুমান কথা ক'ম, মই কিছুমান গুৰুত্বপূৰ্ণ কথাই আপোনালোকক ক'ম, দুটা মোৰ তৰফৰ পৰা পৰামৰ্শ দিম। কোনো ধৰণৰ লেংথি নকৰোঁ বা অদৰকাৰী কথা কিছুমান কৈ বা কিছুমান যুক্তি তৰ্কত বিলীন হৈ মই ভিডিঅ'টো কেতিয়াও দীঘল কৰিব নাচাওঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্ট অফ অল লাষ্টলৈ চাব, অলপ হ'লেও কিবা এটা শিকিবলৈ সক্ষম হ'ব। আপোনালোকে হয়তো টেট পাছ কৰিছে বা DLED বা BEd কৰিছে আৰু বৰ্তমান ৱেইট কৰি আছে এটা চাকৰিৰ কাৰণে। কিন্তু চাকৰিৰ ক্ষেত্ৰত দেখা গৈছে যে বহুত সময় ৰ'ব লগা হৈছে। এতিয়াও হয়তো আমাৰ ৯,৬35টা পষ্টৰ ৰেগুলাৰ পদৰ যোনটো মেৰিট লিষ্ট হয়, মেৰিট লিষ্টটো প্ৰকাশ পালে, গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনো হৈ গ'ল। কিন্তু এতিয়াও এই যোনটো জব হয়, চাকৰি হয়, এই চাকৰিটো এতিয়া বিভিন্ন বিতৰ্কৰ মাজত ফচি আছে। বা আমাৰ বৰ্তমান যোনটো দেশৰ পৰিস্থিতি, সেই পৰিস্থিতিৰ ক্ষেত্ৰত চাব গ'লেও দেখা গৈছে যে এই চাকৰি বৰ্তমান অলপ দেৰি হোৱাৰ চান্স এটা আছে। আৰু বহুতে কিছুমান যুক্তি বা অযুক্তিকৰ মতানৈক্য কৰি আছে বা বহুতে নিজক লৈ ৰেগুলাৰ DLED, ডিষ্টেঞ্চৰ DLED এনেকুৱাক লৈ CTET, আছাম টেট এইবোৰক লৈ আপোনালোকে যুক্তিপূৰ্ণ তৰ্ক কৰি আছে এজনে সেইজনৰ লগত। গতিকে চাওক, সময় কাৰো কাৰণে ৰৈ নাথাকে। বা হয় আপুনি টেট পাছ কৰিছে, আপুনি DLED কৰিছে, আপুনি টেটৰ লাইনতে যাব লাগিব। আপোনালোকৰ এইটো এটা থিংকিং যে মই DLED কৰিছোঁ, BEd কৰিছোঁ, মই যদি টিচাৰ জবটো নাপাওঁ, কাইলৈ মোৰ মানে গোটেই DLED কৰ্চটো বা BEd কৰ্চটো এনেই যাব। গতিকে এইটো হৈছে এটা আপোনালোকৰ এটা থিংকিং, যিটো ভাল বুলিও ক'ব পাৰিম বা এটা কিছুমান ক্ষেত্ৰত চাব গ'লে এইটো এটা নিগেটিভ থিংকিং বুলিও ক'ব পাৰি। কাৰণ সময় কাৰোলৈ ৰৈ নাথাকে। হয়, বৰ্তমান আপোনালোকে টেট পাছ কৰিছে বা DLED পাছ কৰিছে, মই একো যুক্তি দিব নাযাওঁ। বহুত চেনেলে অকল টেট কৈ থাকে। মই টেটৰ কথাও ক'ম আৰু বিভিন্ন ধৰণৰ কথাও ক'ম। মোৰ চেনেলটোত মই টেটৰ খবৰো দিওঁ, লগতে বিভিন্ন ধৰণৰ চাকৰিৰ খবৰো দিওঁ, লগতে কিছুমান টেকনিকেল ভিডিঅ' দি থাকোঁ। কাৰণ অকল টেটৰ লগত পাছ কৰিলোঁ বুলি বা আপুনি DLED বা BEd কৰিলে বুলি অকল টেটৰ লাইন এটাই যে আছে তেনেকুৱা নহয়। আৰু বহুতৰ মাইণ্ডটো এই টেট ৱৰ্ডটোৱে মানে এটা ডাইভাৰ্ট কৰি পেলাইছে যে সেইটো বাহিৰে যেন পৃথিৱীত আৰু বেলেগ জব নাই বা টেটৰ বাহিৰে যেন বেলেগ কোনো অপশ্যন নাই, তেনেকুৱা কৰিছে। হয়, বৰ্তমান আপোনালোকৰ এতিয়া চাপোজ আপুনি টেটত পাছ কৰিলে, আপুনি প্ৰফেচনেল মেৰিট লিষ্টত নামো আহিছে বা আপুনি চাকৰিৰ কাৰণে ৰৈ আছে। কিন্তু সময় অতিবাহিত হৈ আছে, সময় আপোনালোকৰ গৈ আছে চাকৰি বুলি। বৰ্তমান যোনটো 9,635টা পদ, এইটো এডভাৰ্টাইজমেণ্ট আছিল 2018 চনৰে। আৰু 2018 চনৰ পৰা 2020 চনো শেষ হ'ব বেছি দিন নাই। গতিকে এতিয়ালৈকে এই পষ্টৰ কাৰণে আবেদন লৈয়ে আছে বা এতিয়ালৈকে চাকৰি তেওঁলোকৰ হোৱাই নাই। আপোনাৰ প্ৰফেচনেল মেৰিট লিষ্টটো ওলাই শেষ হ'ল। গতিকে এদিন সময় হৈছে আপোনালোকৰ কাৰণে বহুতেই এটা ইম্পৰ্টেণ্ট। গতিকে সময়বোৰ আপোনালোকে অতিবাহিত নকৰিব। মই এটা কথাই ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যে আপোনালোকে টেট পাছ কৰিছে, হয় আপোনালোকে ৰেগুলাৰ পষ্টৰ কাৰণে আবেদনো কৰিছে, সেই বুলি যে চাকৰিটো কেতিয়া হ'ব বুলি এনেকেই বহুতেই সময় যোৱাই আছে। বা বহুতেই এতিয়া কি ভাবিছে যে যাৰ লিষ্টত নাম অহা নাই, নেক্সট চাকৰি কেতিয়া ওলাব, নেক্সট 7,000 পদ কেতিয়া ওলাব, নেক্সট 6,000 কেতিয়া ওলাব, নেক্সট ৰিক্ৰুটমেণ্ট কেতিয়া দিব, এনেকুৱা ধৰণৰ থিংকিং লৈ ল'লে এতিয়াৰ পৰাই। গতিকে এনেকুৱা ধৰণৰ থিংকিং ল'ব লাগে। য়েছ, আপোনালোকে DLED বা BEd কৰিছে, আপোনালোকে টেট পাছ কৰিব, কিন্তু সেই বুলি যে আপোনালোকে অকল টেটৰ কাৰণে যে সময়বোৰ যোৱাই থাকিব, তেনেকুৱাও কোনো ধৰণৰ কথা নাই। গতিকে এই ক্ষেত্ৰত ক'ব গ'লে মই এটাই ক'ম যে আপোনালোকে এটা বেলেগ কথা মাজে মাজে চিন্তা কৰিব যে চাপোজ মই কেনেকৈ কিবা এটা কৰিব পাৰোঁ। আপোনালোকৰ মাজত হয়তো বহুতেই কৰিছে, কিন্তু বহুতে হয়তো টেট বুলি সময়বোৰ যোৱাই আছে। গতিকে সময় কাৰো কাৰণে ৰৈ নাথাকে। গতিকে সময় গতিশীল, আপোনালোকে সকলোৱে জানে। গতিকে সময় আপোনালোকে অপচয় নকৰিব। আপোনালোকে কিবা নহয় কিবা এটাত মনোনিৱেশ কৰক বা নিজকে ইনভলভ কৰক, জড়িত কৰক। লাগিলে সৰুৱে হওক বা বেচৰকাৰী চাকৰি হওক বা কিবা এটা সৰু ক্ষুদ্ৰ ব্যৱসায়ে হওক। কাৰণ পইচাটোহে মেটাৰ কৰে বৰ্তমান। আপোনাৰ যোনটো অৰ্থনৈতিক অৱস্থা সেইটো মেটাৰ কৰে, আপোনাৰ ইকনমিটো মেটাৰ কৰে। আপুনি কি জব কৰি পাইছে নে আপুনি সৰু ব্যৱসায় এটা কৰি পাইছে বা বেচৰকাৰী চাকৰি বা প্ৰাইভেট জব কৰি পাইছে, তাত কোনো মেটাৰ নকৰে। বুজি পাইছে? গতিকে চৰকাৰী চাকৰি বুলি আমাৰ সমাজত এনে কিছুমান মানে কথা সোমাই থাকে যে চৰকাৰী চাকৰি বুলি ক'লে যেন বহুত এটা, গতিকে মই বেছি দীঘলীয়া কৰিব নোৱাৰোঁ। গতিকে এনেকুৱা ধৰণৰ থিংকিং আপোনালোকে নল'ব। আপোনালোকৰ এটা টেলেণ্ট আছে, আপোনালোকে টেট পাছ কৰিছে বা বেলেগ এক্সাম ক্ৰেক কৰিছে, ইমান লাখ মানুহৰ পৰা আপুনি পাছ কৰিছে। হয়, আপোনাৰ লিষ্টত নাম অহা নাই, হয়তো 2-এটা খেলিমেলি হ'ব পাৰে বা 2-1% কমৰ কাৰণে আপোনালোকৰ নাম অহা নাই। সেইকাৰণে আপুনি কি কৰিব, আপোনালোকৰ এটা যোগ্যতা আছে, টেলেণ্ট আছে। গতিকে আপোনালোকে এডুকেশ্যন লাইনৰ লগত জড়িত কিছুমান নিজাববীয়াকৈ কিবা এটা কাম কৰিব চাওক। বুজি পাইছে? চৰকাৰলৈ আশা নকৰিব। কাৰণ আপোনালোকৰ এডুকেশ্যন আছে, শিক্ষা আছে। গতিকে আপোনালোকে সেই শিক্ষাটোক এটা নিৰ্দিষ্ট লক্ষ্যত বা নিৰ্দিষ্ট কামত নিয়োজিত কৰক। আৰু টেকনিকেল বা কিছুমান লাইনত আপুনি মাথা মাৰিব পাৰে বা কিছুমান নতুন বিজনেছ আইডিয়া ল'ব পাৰে। কাৰণ এতিয়া বেছিভাগ বস্তু অনলাইন হৈ গৈছে। গতিকে অনলাইনৰ ক্ষেত্ৰতো আপোনালোকে অলপ নলেজ লৈ বা কিবা নহয় কিবা এটা মুঠতে আপুনি কিবা নহয় কিবা এটাত আপুনি মনোনিৱেশ কৰক। আপোনালোকে সময়বোৰ এনেই নোযোৱাব। টেটৰ চাকৰি হ'ব, সেইবুলি যে আপুনি ৰৈ থাকিব লাগিব, যে সময়বোৰ যোৱাই থাকিব লাগিব, তেনেকুৱাটো কোনো কথা নাই। গতিকে সময়বোৰ গৈ আছে। আপোনালোকে যিসকল টেট পাছ কৰিছে তেওঁলোকে সেইটো চাকৰি নিশ্চয় পাব। অল দ্য বেষ্ট। আৰু আপোনালোকৰ সেইটো পাৰদৰ্শিতা আছে, আপোনালোকৰ সেইটো এবিলিটি আছে যে এটা চৰকাৰী চাকৰি পোৱাৰ। কাৰণ আপোনালোকৰ শিক্ষাৰ যোনটো অৰ্হতা লৈছে, আপুনি DLED পাছ কৰিছে, BEd পাছ কৰিছে, লাখৰ মাজৰ পৰা টেট উত্তীৰ্ণ হৈছে, প্ৰফেচনেল লিষ্টত নাম আহিছে। গতিকে এইটো আপোনালোকৰ কেণ্ডিডেট বহুতেই এটা একদম গুড পইণ্ট। গতিকে অল দ্য বেষ্ট। আপোনালোকে নিশ্চয় চাকৰি পাব। কিন্তু সেই বুলি যে আপোনালোকে অকল টেট বুলি কৈ নাথাকিব বা কিছুমান ইউটিউব চেনেল আছে অকল টেটৰ আপোনালোকৰ মাইণ্ডটো অলপ
ডাইভাৰ্ট কৰি দিছে সঁচা কথা কৈছোঁ গতিকে এনেকুৱা ধৰণৰ টেটৰ চেনেলবোৰ বেছিকৈ নাচাব আৰু মোৰ টেটৰ ভিডিঅ' বনাওঁ কিন্তু খুব 3 মিনিট বা 4 মিনিট বা 2 মিনিট বনাওঁ পইণ্টৰ কথাটোহে কওঁ আজি হয়তো ভিডিঅ'টো মোৰ 4 বা 5 মিনিটৰ হ'ব পাৰে 6 মিনিটৰ হ'ব পাৰে কিন্তু এনেকুৱা কিছুমান চেনেল আছে এনেই অযথা কথা কিছুমানক লৈ যুক্তিপূৰ্ণ মতানৈক্য কৈ থাকে তেওঁলোকে কোনো গভৰ্ণমেণ্টৰ পৰা কোনো নটিফিকেশ্যন নাপায় কিন্তু নিজে হোৱাহেঁতেন ভাল আছিলে তেনেকুৱা কাম নকৰিব গতিকে সেই ইউটিউব চেনেল মানুহজনে ক'লেই বুলিয়ে যে এইটো হ'ব তেনেকুৱাটো নহয় গতিকে চাই লাভ কি অকল চৰকাৰক ফ'ল' কৰক আপোনালোকে যদি DW চাকৰিত এপ্লাই কৰিছে DW কৰ্তৃপক্ষৰ লগত কথা পাতক DW চিনাকি মানুহৰ লগত কথা পাতক বা অফিচিয়েল ৱেবছাইট ফ'ল' কৰক গতিকে তেওঁলোকৰ লগত লিংক ৰাখক এই ইউটিউব চেনেলবোৰৰ লগত বেছি আপোনালোকে লিংক নাৰাখিব চাব পাৰে যি চাপ'জ শ্বৰ্ট ভিডিঅ' বনায় বা যি মেইন পইণ্টবিলাক কয় তেনে ভিডিঅ' চাব এনেই অযথাকৈ টাইম পাছ নকৰিব কাৰণ ইউটিউব ভিডিঅ' চাওঁতে আমাৰ বহুত টাইম যায় আপোনালোকৰ মেমৰিও খৰচ হয় গতিকে বেছিকৈ মোবাইলটো টিপি থাকিলে আমাৰ অলপ প্ৰব্লেমো হয় চকু মাথাৰ গতিকে সেই ক্ষেত্ৰত আপোনালোকে এনেই সময়বোৰ নোযোৱাব কিবা নহয় কিবা এটা আপোনালোকে মনোনিৱেশ কৰক আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ এইটো বা আমাৰ ভালৰ কাৰণে কৈছোঁ মই নিজেও কৈছোঁ লগতে আপোনালোকেও কৈছোঁ গতিকে চাকৰি পাব সেইবুলি কিন্তু চাকৰিৰ কাৰণে আমি ৱেইট কৰি থাকিব নালাগে বা আপুনি এতিয়া চাপ'জ লিষ্টত নাম নাহিল সেইবুলি আকৌ নেক্সট কেতিয়া লিষ্ট ওলাব বুলি নেক্সট কেতিয়া আকৌ চাকৰি এডভাৰ্টাইজমেণ্ট ওলাব সেইবুলি যে আমি কেতিয়াও যাতে আপোনালোকে সময়বোৰ এই যোন প্ৰিচিয়াছ যিটো টাইম হয় সেই টাইমবোৰ যাতে স্পেণ্ড নকৰে এইটোৱে আছিল মোৰ আজি ভিডিঅ'টোৰ ক'ব লগা কথাখিনি গতিকে কেনেকৈ পালে ভিডিঅ'টো জনাব আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু থেংক ইউ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ আৰু যিসকলে লিষ্টত নাম আহিছে বা যিসকলে টেট পাছ কৰিছে তেওঁলোকে নিশ্চয় এদিন চাকৰি পাব আপোনালোকৰ এবিলিটি আছে যোগ্যতা আছে গতিকে অল দ্য বেষ্ট